হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি আপোনালোকক এটা ভাল বস্তু দেখুৱাব আহিছোঁ, কাৰণ আজি বহুত দিনৰ পৰা কামটো চলি আছে। টাইটেল থাম্বনেইল চাই নিশ্চয় আপোনালোকে গমেই পাইছে যে ক'ত আহিছোঁ মই, আৰু মোৰ ৰুমৰ পৰা বেছি দূৰ নহয়, ওচৰতে ৰুমৰ পৰা দেখি পায়। চ' ভাবিলোঁ কামটো কিমান দূৰ হৈছে, ৰেষ্টুৰেণ্টখন কিমান দূৰৰ কাম হৈ গ'ল, আৰু কেনেকুৱা ধৰণৰ বহিছে, কেনেকৈ বহাইছে। চ' গোটেইখিনি এইটো ভিডিঅ' দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব, আৰু যদিহে চেনেলত নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। চ' বলক এতিয়া আপোনালোকক দেখুৱাই দিওঁ, পাৰিলে ভিতৰত সোমাই দেখুৱাই দিওঁ যে কিমান দূৰ কাম কৰিলে। চ' এতিয়া আপোনালোকক এই বস্তুটো দেখুৱাম, ৰেষ্টুৰেণ্টখন এয়াৰক্ৰাফ্ট ৰেষ্টুৰেণ্ট যিটো বনাই আছে উইংছ অফ হাজৰিকা। চ' এইটো আজি আপোনালোকক দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাব। চ' বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁ কিমান দূৰ কাম হ'ল। বুজি পাইছে? পাৰিলে কথা পতাই দিম মালিকৰ লগত, যদি মালিক থাকে। মালিক আছেনে নাই গম নাপাওঁ। চ' বলক, বহুত দেৰি হৈ গ'ল। চ' এইখনে হয় এয়াৰক্ৰাফ্ট ৰেষ্টুৰেণ্টখন। আপোনালোকক ওচৰৰ পৰা দেখুৱাম, চাই থাকিব। আৰু কাম চলি আছে ইয়াতে, এতিয়ালৈকে কোনো ধৰণৰ ডেট দিয়া নাই যে কেতিয়া অপেনিং কৰিব, কিন্তু কাম চলি আছে। চাওক, এয়া চাওক, কাম চলি আছে। বহাইছে ধুনীয়াকৈ, একদম চব লগাই লৈছে। আগতে খোলা আছিলে, আগৰ ভিডিঅ'ত নিশ্চয় আপোনালোকে দেখিছে, এইবিলাক চব খোলা আছিলে, এইবিলাক এতিয়া চব লগাই দিলে। চাওক, আৰু এইখন কেতিয়া অপেনিং কৰা হ'ব এইটোও আপোনালোকক দেখুওৱা হ'ব। চ' চাই থাকিব। আৰু এটা কথা জানিব পাৰিছোঁ যে মালিকে কৈছে, মালিকৰ লগত মই বহিছিলোঁ, হাজৰিকাদাৰ লগত বহিছিলোঁ, সি কৈছে যে যদি কোনোবা স্কুলৰ ষ্টুডেণ্ট, স্কুলৰ পৰা পিকনিকত যেনেকুৱা আহে তেনেকুৱা যদি স্কুলৰ ষ্টুডেণ্টখিনি আহে, এতিয়া অপেনিং কৰা হোৱা নাই, এতিয়া প্ৰত্যেকটো পাৰ্ট আপোনালোকে দেখি পাই আছে, খোলা আছে। যেনেকুৱা চকাৰ লগত কি কি আছে লাগি, পাংখাৰ লগত কি কি লাগি আছে, ওপৰ উইণ্ডচিলৰ লগত কি কি লাগি আছে, গোটেইখিনি হিচাপ পূজা চব পাৰ্ট পাৰ্টকৈ বুজাই দিব। চ' আপোনালোকে পাৰিলে স্কুলৰ পৰা পিকনিক টাইপত ইয়াত আহি এইটো দেখাবলৈ চেষ্টা কৰিব, সেইটো বুজাই দিব চেষ্টা কৰিব। কাৰণ কিছুমান ল'ৰা ছোৱালীয়ে, সৰু ল'ৰা ছোৱালী এতিয়ালৈকে এয়াৰক্ৰাফ্ট দেখা নাই, এৰোপ্লেন দেখা নাই, বা এনেকুৱা ফ্লাইট দেখা নাই। চ' ওচৰত আহি তেনেকৈ বুজাই দিয়াটো বেছি বেষ্ট হ'ব। এতিয়া আমি জানিব পাৰিলোঁ যে এইখন ইয়াতে যে অপেনিং কৰিব, অপেনিঙৰ ডেটটো মই লাষ্টত কৈ আছোঁ। তাৰ আগতে কৈছোঁ এইটো কাম চলি আছে, আৰু এইটো ছাইডত আপোনালোকে দেখি পাইছে, এইটো ছাইডত বিল্ডিং এটা হ'ব। এই বিল্ডিঙত 3 তলা বিল্ডিং হ'ব, 40 ফুট হাইট হ'ব, আৰু এই বিল্ডিঙেদি ইয়াতে এণ্ট্ৰি হ'ব। আৰু বহুতে এটা কুৱেশ্যন কৰিছে যে এইটোত সোমোৱা কি এণ্ট্ৰি ফিজ লাগিব নেকি? তো কোনো ধৰণৰ এণ্ট্ৰি ফিজ নালাগে, আপোনালোকে কোনো ধৰণৰ টেনশ্যন নল'ব। কোনো ধৰণৰ এণ্ট্ৰি ফিজ নালাগে, যে বেলেগত যে 300 টকা বা 500 টকা এণ্ট্ৰি ফিজ লাগে, তেনেকুৱা ধৰণৰ এণ্ট্ৰি ফিজ নালাগে। আৰু আপোনালোকে দেখি পাইছে, চাওক ইমান ধুনীয়াকৈ বাউণ্ডেৰী দিছে, বাউণ্ডেৰী দি কেনে গোটেই 10 বিঘা মাটিত ধুনীয়াকৈ বহাইছে। এইটো পাৰ্মানেণ্টৰ কাৰণে বহাইছে, একদম পাৰ্মানেণ্ট, ইয়াৰ পৰা আৰু ইফাল নহয়। আৰু ইয়াতে আৰ্ট ফিলিং কৰি ধুনীয়াকৈ বহাই দিছে, একদম পাৰ্মানেণ্ট কৰি। ইয়াতে কোনো ধৰণৰ আৰু উল্টা পুল্টা নকৰে যে এইটো ইয়াৰ পৰা বেলেগত যাব, কোনো ধৰণৰ নাযায়। আৰু আপোনালোকক কৈ দিওঁ, এইটো এণ্ট্ৰি কোনো ধৰণৰ ফিজ নালাগে, 0 এণ্ট্ৰি ফিজ। আৰু আহি খাব যিখিনি, এইখিনিৰহে পইচা দিব লাগিব, কোনো ধৰণৰ এণ্ট্ৰি ফিজৰ পইচা দিব নালাগে। চ' এইটো মেইন হাইৱে, এই হাইৱেৰ পৰা আপোনালোকে ডাইৰেক্ট ভিউটো দেখি পাইছে। আৰু এইটো অপেনিং কেতিয়ামানত হ'ব, বহুতৰে মনত কুৱেশ্যন আছে, বহুতে প্ৰশ্ন কৰে যে কেতিয়া হ'ব। এইটো এপ্ৰিল মানত একদম 80% চান্স আছে অপেনিং কৰা, 2025 চনৰ এপ্ৰিল মানত চান্স একদম 80% আছে। এতিয়া মই অনাৰৰ লগত কথা পাতিলোঁ, উইংছ অফ হাজৰিকাদাৰ লগত কথা পাতিলোঁ। এতিয়া ক'লে কি যে এপ্ৰিল মানত আমাৰ এইটো চান্স 100% নহয়, 80% আছে। তো চাব পাৰিছে, 80% যদি
আছে তেতিয়াহ'লে ভাবি লওক যে এপ্ৰিল মে'ত হৈ যাব, কাৰণ কাম এতিয়াও অলপ বাকী আছে, একদম 100% কাম হোৱা নাই, 50%ৰ বেছি কাম হৈ গৈছে আৰু অলপ বাকী আছে। এইখিনি হ'লে আপোনালোকৰ আহিব পাৰিব। চ' বহুতে ভাল লাগিব ইয়াত আহিব। ভাল এটা ৰেষ্টুৰেণ্ট বনাই আছে, খোৱা লোৱা একদম ভাল পাব, আহিব। আৰু মেইন হাইৱেৰ লগতে যিহেতু দেখিবলৈও ধুনীয়া লাগিছে। আৰু কামখিনি হোৱাৰ পিছত আৰু এটা ভিডিঅ' দিম, কামখিনি হৈ লওক। আৰু কাম এতিয়াও বহুত বাকী আছে, বহিছেহে এতিয়া মাত্ৰ। ঠিক আছে, চ' আপোনালোকে আহিব, আশা থাকিল। কাম বহুত বাকী আছে এতিয়াও। চ' আজিৰ কাৰণে এইখিনিয়ে, দেখিলে কিমান দূৰ কাম হৈছে। আৰু এইপিনে বিল্ডিঙৰ কামটো চলি আছে আৰু পেট্ৰল পাম্পৰ পিছফালে আৰু এইখিনিয়ে কাম চলি আছে। কাম চ' একদম কণ্টিনিউ চলি আছে দিনে ৰাতি। চ' ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। চ' আৰু যদি কিবা জানিব আছে কমেণ্ট কৰি জনাব।